আশ্চৰ্যৰ ঘটনা অবিশ্বাস্য হলেও এয়া সত্য পুৱাৰে জগোৱাৰ পূৰ্বে নিতৌ 4 পৰা 5 লিটাৰ গাখীৰ দিয়ে এজনী গায়ে মৰিয়াবাৰীত পোহৰলৈ আহিছে এনে এক আজব ঘটনা যি শুনিলে আপোনাৰ চকু কঁপালত উঠিব মৰিগাঁও জিলাৰ মৰিয়াবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চহৰীয়া পাম গাঁৱত পোহৰলৈ আহিছে এই আজব ঘটনা উল্লেখযোগ্য যে চহৰীয়া পাম গাঁৱৰ চিৰাজুল ইছলামৰ ঘৰত এজনী গাই গৰুৱে গৰ্ভধাৰণ নকৰাকৈ পোৱালি নিদিয়াকৈ প্ৰতিদিনে 4 পৰা 5 লিটাৰকৈ গাখীৰ দি আছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে গাইজনীৰ মালিক চিৰাজুল ইছলাম ওৰফে বাবুলে উক্ত ঘটনাই বৰ্তমান মৰিয়াবাৰী অঞ্চলত এক খলকনিৰ সৃষ্টি কৰিছে হ'ল এতিয়া গাখীৰ ওলাই আছে 4 কিলো গাখীৰ এতিয়া ওলাই আছো 4 লিটাৰ পোৱালি দিছে নে পোৱালি দিয়া নাই 2 বছৰ বয়স হৈছে কিন্তু হেৰি পোৱালি দিয়া নাই পোৱালি নিদিয়াকৈ গাখীৰ পোৱালি নিদিয়াকৈ 4 কেজি গাখীৰ ওলাই আছে কিমান দিনৰ পৰা এইটো এতিয়া যা 2 মাহ ধৰি হ'ল কেনেকৈ কাম পালে আমি নিজে বনাইছো পাটত 2-4 দিন এনেই বনাইছোঁ অলপ অলপ কষ্ট আহিছে পিছত 1 কিলো পাই পিছত 2 কিলো পিছত 3 কিলো এতিয়া 4 কিলো মান ওলাই আছে দি আছে সেই সন্দৰ্ভত কি ক'ব আপুনি কেনেকৈ প্ৰত্যক্ষ কৰিলে আপোনালোকে এই বিষয়টো মই পোনপ্ৰথমতে আপোনালোকৰ আমাৰ মৰিয়াবাৰীৰ সকলো সাংবাদিক বন্ধুলৈ আন্তৰিক অভিনন্দন জনাইছোঁ মই নিশ্চয় আনন্দিত হৈছোঁ যে আপোনালোকে গম পায় মোৰ ঘৰত আহি এই মোৰ গৰুৰ গাইজনীৰ এই খোৱা খবৰ লৈ পেলাই ল'বৰ কাৰণে যে আহিছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ওচৰৰে 2জন মানুহ আছিলে আহি মই সুধিছে যে গৰুজনী আপোনালোকে কিবা খিৰাই নাই আপোনালোকৰ নাই খিৰা নাই তো সেইটো কাৰণে মই সোধোৱাৰ পিছত সি নিজে অলপ খিৰালে তো এনেকৈ লাহে লাহে এদিন দুদিনকৈ প্ৰথমতে 1 পোৱামান খিৰালে তাৰপিছত আধা কেজি তাৰপিছত লাহে লাহে এতিয়া 4 লিটাৰ গৈ পালে কিমান দিন ধৰি খিৰাই আছে এইটো প্ৰায় 2-2.5 মাহমান হৈছে গৰ্ভধাৰণ কৰা নাই নহয় গৰ্ভধাৰণ এতিয়ালৈকে কৰাই নাই পোৱালিও দিয়া নাই মই সৰু মানে বাচ্চা পোৱালি মোৰ সৰুৰ পৰা ঘৰৰ পৰা দিছিলে তো সেইটো মই আনিছোঁ ঘৰত সিহঁতৰ পৰা আজি 1 বছৰমান হ'ব তো এইটো এতিয়া যেনেকৈ দি আছে মোৰ সকলোৱে কৈ আছে এইটো ওপৰৰ পৰা আল্লাহৰ নিশ্চয় খাজ দান বুলি কৈ আছে এতিয়া গৰুজনীৰ বয়স কিমান হ'ব বয়স 2 বছৰমান হ'ব এইটো আপোনাৰ নিজৰ গৰু হয় নে বেলেগৰ মৰিয়াবাৰীৰ পৰা মনিৰুল ইছলামৰ ৰিপৰ্ট প্ৰতিদিন লাইভ